নমস্কাৰ আজি আবৃত্তিৰ বাবে নিৰ্ধাৰিত কৰি দিয়া কবিতাৰ শিৰোনাম ই যে অগ্নিবীণাৰ তাল কবি অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী এইটো নহয় হাঁহি তামাছাৰ ভাগৰ জৰুৱা গান ই যে জীৱন মৰণ একাকাৰ কৰা অগ্নিবীণাৰ তাল ই যে শত অপমান লাঞ্ছনা হানি উজাৰা অসীম তাপ ই যে ৰুদ্ধ আত্মবেদনা নিজৰে উৰুৱা অনল ভাৱ ই যে ক্ষুধাৰ কাৰণে দেৱদানৱৰ সিন্ধু মথন গান ই যে মৃত্যুঞ্জয় পদৰ কাৰণে মহাহলাহল পাৰ ই যে মাতৃৰ চৰণ পূজাৰ বেদীত হৃদয় ৰক্তদান ই যে ভাই ভাই হবে চকু পচাৰতে এক হৈ যোৱা প্ৰাণ ই যে হীনতা নিচতা ভীৰুতা দীনতা জোকাৰি পেলোৱা ভাৱ ই যে এক ৰূপে ৰখে এক ৰঙে চঙে এক কৰি দিয়া চাপ ই যে মহামানৱতা মূৰ্ছিত হোৱা অতি ঘোৰ অপমান ই যে উৎপীড়নৰ ঘৃণিত গৰ্ব কৰি কৰা অভিমান ই যে সুপ্ত জীৱন চকুৱা জগুৱাৰ বৰ্ষণী নাটান ই যে মানৱৰ অধিকাৰ হেতু কৰা শৃংখল অভিযান ই যে নৰনাৰায়ণ লাঞ্ছিত হোৱা ভয়াৱহ ইতিহাস ই যে জীৱনৰ হকে মৰিবৰ হেতু প্ৰাণ ভৰা অভিলাষ ই যে মুক্ত জীৱন বন্ধন কৰা কঠোৰ বেথাৰ হাল ই যে মাতৃয়াৰে সন্তান প্ৰাণ দিবলৈকে বলিদান ধন্যবাদ।